हेलो एवरीवन की खबर आपलोকৰ खबर निश्चय ভাল আৰু মই চুম্পি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পৰা চুম্পিৰ অন্য এটি ভিডিঅ'ত আপোনালোকক প্ৰমিছ কৰিছিলোঁ মই ভিডিঅ'বিলাক ডেইলি লৈ আহিম গতিকে আজি ৰাতি হ'লেও আপডেট দিম বুলি ভাবিছোঁ আৰু এডিট কৰি আছোঁ এতিয়া আৰু এয়া হৈছে আজি দিনটোৰ ভিডিঅ' এয়া বেৰত চূণ দিছে মাটিৰ যিটো আমাৰ চালিয়া ঘৰ আছিলে সেইটোত চূণ দিছে কাৰণ আগৰ পৰা এইটো প্ৰথা আৰু বিয়াৰ আগে চূণ দিয়ে গতিকে আমি নিয়ম ভাগ কৰি দিলোঁ নিয়ম ভাগ বুলিয়ে কৈছোঁ দিয়ক আৰু এয়া হৈছে আমাৰ যেহেতু কুঁৱা আৰু কুঁৱাৰ পাৰটো একদম চেলনি যিটো হয় চেলনি পৰি পিনে গোটেই বেয়া হৈ গৈছে আৰু সেইখন গোটেই এতিয়া নতুন কৰি আছোঁ আৰু এয়া পাপাই পেট ওলাই পুৰা কিবা কিবি কাম কৰি আছে মানে ঘৰখনৰ মানে গোটেই ব্যস্ত দিয়ক আৰু এয়া ময়ো মুখ ধুলোঁ মুখ ধুই গাঁৱৰ পৰিৱেশ আৰু কি কৰিম আৰু এয়া মায়ে দিছে চাহ গতিকে এতিয়া চাহ পানী খাই সোনকাল মানে কাম আছে যে বহুত কিবাখিনি কাম আছে কিন্তু তাৰ আগত এটা বস্তু দেখাব ৰ'ব টিকলাক চাওক সি মোৰ বেগ লৈ সি এতিয়া যাব বুলি বিয়াত মাতিব গতিকে মোক তাৰ পিঠিত মানে কি আৰু বহিব দিছে আৰু পিছত পিঠিত ধৰিব দিছে আৰু এয়া হৈছে ট্ৰলিটো আজি ঠিক ঠাক কৰিলোঁ আৰু এইখিনি যিহেতু দুখ লাগে দিয়ক আৰু কিনো কম অকণমান বেয়াও লাগিছে বাৰু মই বাৰু ইমান এটা ইম'চনেল নহয় বাৰু যিকোনো ক্ষেত্ৰতে আৰু এয়া দৰাৰ ভাগৰ ড্ৰেছটো যে আমি দিব লাগিব জোৰোণত সেয়া আৰু দৰাৰ ড্ৰেছখিনিও পেকিং কৰি লৈ লৈছোঁ ইয়াতে গোটেইখিনি আছে দৰাৰ ধুতিৰ পৰা পাঞ্জাবীৰ পৰা চেলেঙলৈকে ৰুমাল বৰমাতা মানে গামোচাখন আণ্ডাৰৱেৰ গোটেইখিনি আৰু এয়া পেহীৰ ঘৰ পাইছোঁ মই আহি পেহীয়ে আজি ভাত খাব মাতিছে গা পা ধুই পেহীৰ তাত আহিলোঁ সৰুজনী পেহীৰ তাত আৰু পেহীহঁতে কৈ আছিলে মানে আমাক নেদেখাবি লাজ লাগে কিবা কিবি সেয়া কৈ আছিলে আৰু মই আহিছোঁ জেঠীহঁতৰ বাৰ লগত আৰু আমাৰ ভাইটি মানে বিবেক আহিছে বাবু মই আৰু আমাৰ খুৰাৰ ল'ৰাটো যে টিকলা সিও আহিছে এয়া আমাক গোটেইকেইটাকে ভাত দিছে আৰু আঞ্জা আছিলে মাছৰ মাংসৰ ভাজি তৰকাৰী দালি ইয়া গোটেইখিনি আছিলে এইখিনি আৰু চাৰিটা এয়া চিনাকি কৰি দিয়া নাছিলোঁ এয়া হৈছে জেঠীহঁতৰ বা বিয়াৰ কাৰণে আহিছে কালি মোক আনোতে কালি ব্লগটোত পাইছে যে মোক আনিব যে গৈছিলে একেলগে ভাত লৈ আহিছে বিহু আৰু আমি ভাত খাই আহিলোঁ আৰু এতিয়া আমি বিয়েক আৰু মই যাম মানুহৰ বিয়াত মাতিব এঘৰ মানে দুঘৰ এতিয়াও বাকীয়ে আছে এতিয়া যাম কবি ভাই চাই আছে এখন স্কুটিত চাৰিটা এয়া ঘৰত সোমাই আকৌ ব্লেজাৰটো পিন্ধি মই গুচি আহিলোঁ ভাইটিৰ লগত আৰু চাওকচোন টিকলাই কান্দি সি আকৌ আমাৰ লগত আহিলে এতিয়া সি হেনো মানে আমাৰ লগত বিয়াত মাতিব যাব আৰু মই এইখিনিতে কৈ আছিলোঁ কিন্তু কি হ'ল আপোনাৰ বাইকটো চলি থকা মানে কি স্কুটিখন চলি থকাৰ কাৰণে চাউণ্ডটো বহুত বেছি বেয়া আহিলে আৰু মই ভাবিলোঁ কপিৰাইট আহি যাব আৰু যোৱাকালিৰ ব্লগটোত মোৰ অকণমান প্ৰব্লেম হৈছিলে মোৰ একচুৱেলি বেলেগ এটা মিউজিক গান এটা সেই মানে বেকগ্ৰাউণ্ডত বাজি গ'ল যিটো মই দিব বিচৰা নাছিলোঁ এক্সট্ৰিমলি চৰি এতিয়া মই ডিলিট কৰিব পৰা নাই আৰু সেইটো বহুত বেছি লাউড হৈ গ'ল আৰু এয়া আহিছোঁ আমাৰ অগ্নিশালা আৰু এয়া অগ্নিশালাৰ ফ্ৰণ্টৰ পথাৰখন হয় য'ত আমাৰ নলবাৰীত দৌল মহোৎসৱ নলবাৰীৰ মানে কি বাঁহজানী দৌল মহোৎসৱ বুলি ক'লে অগ্নিশালাৰ নামে জনাজাত তাত বিৰাট ডাঙৰ দৌল হয় কেতিয়াবা দেখাম দিয়ক মোৰ আগৰ লগত আছেই হেনো চাগে আৰু এয়া লগৰ ছোৱালী মানে ওচৰৰ গুণু বিধি যে কওঁ আগৰ ভিডিঅ'ত যদি দেখা পাইছে হয়তো নতুনখিনি চিনি নাপাব তো লগৰ ছোৱালীৰ পোৱালি আৰু মোৰ এতিয়াহে বিয়া হাই আৰু এয়া দিছে চাহ খাব মই ভইচ অভাৰ কৰিছোঁ মাতটো বহুত বেছি সৰু হৈ আছে কাৰণ ঘৰৰ গোটেইবিলাক শুলে আৰু মই এতিয়া ৰাতি এনেকৈ ভিডিঅ' এডিট কৰি আছোঁ চাহ দেখিছেনে এই কাপৰ লগত 3 কাপ হ'ল আৰু এয়া ঘৰ আহি আকৌ এয়া চাহত কিনো কম পুৰা গ্ৰেষ্টিক হৈ যাব দেই এইকেইদিন দিনটোৰ ব্যস্ততাৰ পিছত আকৌ এয়া ৰাতি ভাত খোৱাৰ নিমন্ত্ৰণ আৰু আজিৰ ব্লগটোৰ আজি ইয়াতে সামৰণি মাৰিম যিখিনি দেখাব পাৰিছোঁ গম পাই এনেকৈ ঘূৰি থাকিলে অকণমান ব্লগ বনোৱা মই বিশেষকৈ অকণমান টান পাওঁ মানে কথা কৈ থাকিব নোৱাৰোঁ অলপ দিগদাৰ পাওঁ বৰমা ভালেই হৈছে দিয়া মোৰো টোপনি লাগিছে আৰু এয়া ৰাতিৰ সাজ বৰমাৰ ঘৰত আৰু বৰমাও এয়া বহুত কিবাকিবি বনাইছে কিন্তু মই আৰু কিবাকিবি অকণমান খাইহে গুচি আহিলোঁ আজিলৈকে আহিছোঁ আৰু কালি এটা নতুন ভিডিঅ'